এইটো চাবা হা যেনিবা চাবা হা মৰ্ণিং ফ্ৰেণ্ড এতিয়া ৰাতিপুৱা 9টা বাজিলে আজি অকণ জল্দিকৈ উঠা হ'ল 7টা মানতে উঠিলোঁ 7টা মানতে উঠি মেলি এইপিনে ঘৰৰ কাম বনকেইটা কৰি আছোঁ এইফালে বাচন চাচন ধুই মেলি ফিল্টাৰত পানীটো দিছোঁ ফিল্টাৰত পানীকণ দি লোৱাৰ পিছতে এইফালে মই লগতে ভাত চব্জিটো বহাই দিছোঁ মানে আজি ৰাতিপুৱা ভাত চব্জিটো অকণ বনোৱা দেৰিয়ে হ'লগৈ 9:30 নমস্কাৰ অসমীয়া খিৰাইছ মই পূজা মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এতিয়া ভাবিছোঁ মানে কি নিমন্ত্ৰণ এটা খাবলৈ যাম গতিকে নিমন্ত্ৰণটো খাবলৈ যাম মানে নিমন্ত্ৰণটো এনেকুৱা মানে আমাৰ মামাৰ ল'ৰাটোৰ মুখত আজি ভাত দিয়া মামাৰ ল'ৰাটোৰ মুখত আজি ভাত দিয়া হয় গতিকে আমাৰ ঘৰৰ সকলোকে নিমন্ত্ৰণ কৰিছে আৰু নিমন্ত্ৰণটো সেই খাবলৈ যাম আৰু এতিয়া মানে ইমান ৰ'দ দি আছে বোলো অকণমান দেৰিকৈ যাম ৰ'দটো অকণমান কমি লওক তাৰপাছতে তাত গৈ কি কৰোঁ অকণমান আপোনালোককো দেখুৱাম আৰু এতিয়া তাৰ আগতে চাওঁ আহকচোন এই ৰ'দত ইমান ৰ'দ দিছে মানে মনে মনে কেমেৰাটো কৰিম হা মানে খুৰাক নেদেখাওঁ খুৰাই মানে কি কেমেৰাত উঠিবলৈ বেয়া পায় মই এতিয়া খুৰাহঁতৰ ঘৰত আছোঁ খুৰাহঁতৰ ঘৰৰ পৰা বুলি আজি ভিডিঅ'টো মানে মই ষ্টাৰ্ট কৰিছোঁ গতিকে আহকচোন অকণমান মনে মনে দেখুৱাম কি কৰি আছে কি কৰা নাই আৰু একদম পূৰা ৰ'দ দিছে একদম গছ এজোপা দেখাম হা গছজোপা মানে কি শেৱালি ফুলৰ গছটো চবেই জানে শীতকালত একদম মানে শেৱালি ফুলৰ গোন্ধ কি ধুনীয়া আৰু তাৰ উপৰি শেৱালি ফুল খাবলৈ কোনে কোনে ভাল পায় ক'ব কিন্তু মই বহুত ভাল পাওঁ আৰু ইমান ধুনীয়াকৈ মানে গছৰ তলত পৰি আছে আহকচোন আহক অকণমান চাওঁ গছজোপা হ'ল এইজোপা গছজোপা আৰু একদম তলতে চাওকচোন কি ধুনীয়াকৈ মানে পূৰা শেৱালি ফুলবোৰ একদম পূৰা ধুনীয়াকৈ আৰু আহক আমাৰ খুৰীয়ে কি কৰি আছে আজি মানে একদম পূৰা ৰ'দত মানে ধামাকা ভিডিঅ' হৈ আছে ধামাকা ভিডিঅ' হ'বলৈ গৈ আছে এই গোটেই মানুহবিলাকে পলালে মানুহ অকণমান ফুৰিবলৈ আহিছোঁ মানে আৰু এই আমাৰ আজি মানে মামাৰ ল'ৰাৰ মানে হেৰি হয় এইটো কি বুলি কয় অন্নপ্ৰসন পাতিছে তাকে অথনি মই গৈ আহিলোঁ বাৰু মই গৈয়ে আছোঁ অথনি পাই এতিয়াহে মা যোৱা নাই দেখি মই বোলো অকণমান মাৰ লগতে গৈ আহোঁ তাকে যাওঁ সিহঁতৰ ঘৰত কি কৰিছে কি কৰা অথনি বাৰু মই গৈ আহিলোঁ কিন্তু সেইখিনি ভিডিঅ' কৰা নহ'ল আৰু আপোনালোকক দেখুৱাও নহ'লে ব'লকচোন এতিয়া অকণমান ভিডিঅ' কৰি পিনে আপোনালোককো দেখুৱাবলৈ আজি ল'ৰা মানে অন্নপ্ৰসন আছিলে ল'ৰাৰ অন্নপ্ৰসনৰ সেয়া খোৱা বোৱা হৈ আছে খাই পিনে হৈছে আৰু এইফালে ল'ৰা মাক বহি আছে দেখাই আছোঁ দেই অকণমান দেখাই আছোঁ খোৱাটো উঠাইছোঁ অকণমান আৰু ববি খাইছা কিমানকৈ খাইছা ইমানেই খাইছা অঁ মামী কি পৰিছে বাকত এইফালে ল'ৰা বাপেক দেই এজন ল'ৰা বাপেক আৰু এয়া হৈছে মাক মানে দাদা আৰু বৌ মোৰ এয়া পেহীহঁতে খাই আছে যেনিবা এইফালে মামীহঁত আছে এয়া চবৰে খাই দেখিছে খোৱাত ব্যস্ত মানে একদম পূৰা চাবলৈ মানে সময় নাই এই দেখুৱাই আছোঁ অঁ জুন্তিবা এই মাংস প্ৰসন বুলি কৈছিলোঁ নহয় আমাৰ বাবুটো আজি টিকলু আজি মুখত ভাত দিয়া পাতিছে না আমাৰ টিকলু আজি মুখত এয়া সেইফালে এয়া ৰাইজ বহি আছে সেইফালে খোৱা বোৱা হৈ আছে আমি খাই বৈ উঠিলোঁ তাৰপাছত বোলো ভাবিছোঁ আমাৰ টিকলুটোকো আপোনালোকক অকণমান দেখাই দিওঁ টিকলু হাই কৈ দিয়া নধৰে কৈ দিয়া হাই কৈ দিয়া আমাৰ টিকলু আজি মুখত ভাত দিছে ন টিকলু আজি আমাৰ মামু খাইছে মামু খাইছে এইয়া এইফালে আমি এইফালে আহি পালোহি টিকলুক লৈ পিনে সেইফালে ইয়াতে ইমান মানুহ আছে না টিকলু তাতে বহুত মানুহ আছে ন তাতে লখিব নোৱাৰি সেইটো আমাৰ টিকলু আজি মামু খাইছে টিকলু হাই কৈ দিয়া সেয়া ৰাইজ দেখিছেনে আমাৰ বায়ে একদম পূৰা ধুনীয়া আৰু এজনৰ চুলি কটা হৈ আছে ন মানে তাৰপাছতে আৰু এইফালে চকী খালী আছে আৰু যদি কোনোবা আহে মানে বহিবলৈ জেগা উলিয়াই থোৱা আছে আৰু আহিলে মানে কাটি দিব পাৰে বাকী কিমানকৈ লৈছে এজনৰ হয় এজনৰ হেনো 40 rupeesকৈ দেই আপোনালোকে যদি কাৰোবাৰ চুলি কাটিবলৈ আছে তেতিয়াহ'লে আহিব পাৰে আৰু আমাৰ বাইদেউ কিন্তু একদম ধুনীয়া মানে নামি চেলুন আৰু দেই
এইয়া গছৰ তলত ইমান ধুনীয়া ধুনীয়া ঠাণ্ডা হাৱা লৈ মানে চুলি কটাটো মজাই বেলেগ নহয় জানো একদম এইফালে আমাৰ এইফালে বমা বহি আছে বমা মানে পইচা লোৱা মানুহ দেই এইয়া বমা পইচা লোৱা মানুহ তাৰপিছত এইফালে চকী খালী হৈ আছে কোনোবা আহিলে মানে বহিবলৈ দিব আৰু এই বৰ্তা উঠাৰ পিছতে তাৰপিছত এয়া আমাৰ বমা হয় বমাৰ হাতত খালি পইচাটো দি থৈ গ'লেই হ'ল আৰু ন বমা আমাৰ বমা হেনো মেনেজাৰ আমাৰ বমা পইচা লোৱা মেনেজাৰ খালি পইচাটো দি থৈ গ'লেই হ'ল আৰু দেই আপোনালোক কোনে কোনে আহে চুলি কাটিবলৈ বাকী নহ'ব কিন্তু এইটো চাবা হা যেনিবা চাবা হা অন্নপ্ৰসনলৈ গৈছিলোঁ অন্নপ্ৰসন খাই মেলি আহিলোঁ খাই মেলি আহি পিনে এতিয়া আৰু এয়া সন্ধিয়া হ'ল এতিয়া ঘৰতে আছোঁ বাৰু হ'ল অহা অকণমান দেৰি তাৰপাছতেনে এতিয়া আৰু চেণ্টাৰৰ পৰা আহিলোঁগৈ চেণ্টাৰৰ পৰা আহি মেলি তাৰপাছত এতিয়া আবেলি লাগিছে আবেলি এতিয়া আৰু সকলোকো ওলাই মেলি যোৱা নাই আৰু ঘৰতে আছোঁ তাৰপাছতেনে সেয়া গৰু আনি পালেহি সন্ধিয়া লাগিলে এইফালে গৰু দানা খাই আছে বৰ্তাই আনি কেনে দানা খুৱাইছেহি গৰু আনি কেনে তাৰপাছত আৰু আজি ভিডিঅ'টো ইমানখিনি আৰু যদি ভাল লাগিলে আপোনালোকক লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিঅ'খিনি ভাল লাগে তেতিয়াহ'লে আগলৈ চাই গৈ থাকিব।